কেইটামান ইম্পৰ্টেণ্ট আপডেট বা নিউজ লৈ আনিছোঁ। তো নেক্সট যি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল নেক্সট 3টা ছেশ্যনৰ, সেই 3টা ছেশ্যনৰ ফাইনেলৰ প্লেচটো ডিচাইড হৈ গ'ল আৰু হোষ্ট ইংলেণ্ডে এই নেক্সট 3টা WTC ফাইনেল হোষ্ট কৰিব। 2027, 29 আৰু 2031 এই 3টা WTC ফাইনেলৰ হোষ্ট ইংলেণ্ডক দিয়া গৈছে। অলৰেডি ইংলেণ্ডে পাইছিল, বেলেগে পোৱা নাছিল। 2021ৰ ফাইনেল য'ত নিউজিলেণ্ডে ইণ্ডিয়াক হৰাইছিল, যোনখন মেটছ 6 দিনলৈ গৈছিল, সেইখন মেটছতো ইংলেণ্ডতে হৈছিল, ছাউদাম্পটনত হৈছিলে। আৰু 2023ৰ ফাইনেল সেইবাৰো ইণ্ডিয়াই খেলিলে অষ্ট্ৰেলিয়াৰ লগত, কিন্তু সেইবাৰো ইণ্ডিয়াই ফাইনেলত হাৰিলে। তো সেইখন হৈছিল অভেলত, আৰু এইবাৰৰখনটো লৰ্ডছত হৈছে 25ৰখন, য'ত ছাউথ আফ্ৰিকাই অষ্ট্ৰেলিয়াক হৰুৱালে। তো সেইটোৱে কথা যে গোটেই এতিয়া যদি মই কাউণ্ট কৰোঁ, তো 3বাৰ অলৰেডি WTC ফাইনেল হৈ গ'ল। 21, 23 আৰু 25ত 3টা ছেশ্যনতে ইংলেণ্ডক হোষ্ট দিলে, আকৌ 3টা ছেশ্যন ইংলেণ্ডক হোষ্ট দিলে। তো ইংলেণ্ডে মোটামুটি 6বাৰ মিনিমাম 6 টাইমছ হোষ্ট কৰিব পাৰে WTC ফাইনেল। তো মই ভাবোঁ যে এই বস্তুটোৰ ওপৰত ICC আকৌ এবাৰ ভাবিব লাগে যে এটা জেগাতে বাৰে বাৰে WTC ফাইনেল খেলাটো কিমান দূৰ মানে জাষ্টিফাই কৰে। কাৰণ টেষ্ট প্লেয়িং নেশ্যনবিলাকে গোটেই 2 বছৰ বহুত মানে ক্ৰিকেট খেলে, বেলেগ বেলেগ জেগাত যায়, এৱে হোম এণ্ড এৱে ছিৰিজত টেষ্ট ক্ৰিকেট খেলে, আৰু তাৰ ফলত টপ 2টা টিমে ফাইনেল পায়, WTC ফাইনেল। আৰু সেইটো যদি নিউট্ৰেল ভেন্যুত ৰাখে, তো মোৰ হিচাপত যোনটো টিম টপ থাকে, এই টপ টিমটোক এটা এডভান্টেজ দিব লাগে যে টপ টিমৰ হোম গ্ৰাউণ্ডত, টপ টিমৰ হোমত এই মেটছখন ৰাখিব লাগে। কিন্তু ICCয়ে পিটছ মানে হেৰি কৰক, ৰেডি কৰক। ICCৰ পিটছ, যিহেতু ICCৰে টুৰ্ণামেণ্ট, ICCৰে মেটছ, গতিকে পিটছটো ICCয়ে ৰেডি কৰিব। গতিকে পিটছত একো মানে হোম টিমৰ সেই নাথাকে, তেতিয়া ৰোল নাথাকে। গতিকে এইটো মই ভাবোঁ, মোৰ পাৰ্চনেল অপিনিয়ন বা পইণ্ট অফ ভিউ, যে এটা এডভান্টেজ দিব লাগে। কাৰণ 2 বছৰ খেলে এটা টুৰ্ণামেণ্ট, 2 বছৰ লং হোম এণ্ড এৱে সেই খেলি থাকে, ছিষ্টেমত খেলি থাকে এটা টিমে, কিবাটো এটা এডভান্টেজ পাব লাগে মানে শেষত গৈ। তো মই ভাবোঁ এইটো যে WTC ফাইনেল সদায় টপ টিমটোৰ হোমত হ'ব লাগে, তেতিয়া এটা এডভান্টেজ। আৰু নহ'লে ICC বেলেগ ভেন্যুত ট্ৰাই দি চাব পাৰে, যেনে MCG হওক, বা আমাৰ ইণ্ডিয়াতে ভাল ভাল ভেন্যু আছে, কলকাতা ইডেন গাৰ্ডেন্স, আইকনিক ভেন্যু, তেনেকুৱা টাইপৰ লৰ্ডছৰ, বা ইংলেণ্ডৰ পৰা আহি কিনে বেলেগ জেগাতো ট্ৰাই দি চাব পাৰে এবাৰ কেনেকুৱা হয়। আৰু যদি মই ছেকেণ্ড আপডেটটো লৈ আহোঁ এতিয়া, তো ছেকেণ্ড আপডেটটো হ'ল চেম্পিয়নছ লীগ T20ৰ ওপৰত। তো চেম্পিয়নছ লীগ T20ৰ ওপৰত বহুত দিনৰ পৰা এটা নিউজ চাৰ্কুলেট হৈ আছিল যে চেম্পিয়নছ লীগ T20 কামবেক কৰিব পাৰে, যোনটো ফুটবলৰ UCL টাইপ, ইউফা চেম্পিয়নছ লীগ টাইপ। তো এইটো হ'ল এইটো অলৰেডি 2009ৰ পৰা 2014লৈ চলি আছিলে, আৰু চেন্নাই ছুপাৰ কিংছে অলৰেডি এই টুৰ্ণামেণ্টটো জিকিছে, আৰু IPLৰ টিমে জিকিছে। গতিকে এইটো আৰু কামবেক কৰিব পাৰে 2000, আৰু এইটো কেতিয়া হ'ব কামবেক কৰিব? নেক্সট ইয়েৰ 2026ত CL T20 আকৌ আহিব পাৰে। তো এইটো আহিলে এটা ভাল হ'ব যে ফ্ৰেঞ্চাইজি যোনবিলাক বেলেগ বেলেগ দেশৰ, বেলেগ বেলেগ কাণ্ট্ৰিৰ ফ্ৰেঞ্চাইজি ক্ৰিকেট চলি আছে, এতিয়া চবেই একেলগে খেলিব এখন টুৰ্ণামেণ্টত। তো চাবলগীয়া হ'ব যে PSLৰ টিম ইয়াত ইনভলভ কৰে নে নাই, তো সেইটো চাবলগীয়া হ'ব। আৰু IPLৰ টিম থাকিব, PSLৰ টিম থাকে যদি থাকিব, CPLৰ থাকিব, বিগ বেছ থাকিব, তেনেকৈ টপ নেশ্যনৰ যোনবিলাক উইনাৰ টিম বা টপ 2 টিম, তেনেকুৱা টাইপৰ এটা ছিষ্টেম বনাই এই টুৰ্ণামেণ্টটো অৰ্গেনাইজ কৰিব। কিন্তু এতিয়া কেনেকৈ পাতে টুৰ্ণামেণ্টটো, সেইটো চাবলগীয়া হ'ব, কাৰণ ইমান টাইট শ্বেডিউল থাকে আজিকালি। টাইম আহিলে চাবলৈ ইণ্টাৰেষ্টিং হ'ব যে এই টুৰ্ণামেণ্টটো CL T20 অৰ্গেনাইজাৰ্ছে কেনেকৈ অৰ্গেনাইজ কৰে। কাৰণ অলৰেডি ইমান টাইট স্কেডিউল, টাইট মানে গোটেই ইয়াৰটো ফিক্সাৰ্ছ অলৰেডি চলিয়ে থাকে, আগৰ পৰা নিৰ্ধাৰিত হৈ থাকে কোনে কাৰ লগত খেলিব। তাৰ উপৰিও ICC টুৰ্ণামেণ্ট থাকে, আৰু লীগবিলাক থাকে, ফ্ৰেঞ্চাইজি লীগবিলাকতো থাকে, এতিয়াতো বহুত হৈ গৈছে, T10 লীগো আহি গৈছে।
তো তাৰ মাজত CL T20 কেনেকৈ অৰ্গেনাইজ কৰে সেইটো চাবলগীয়া হ'ব আৰু হ'লে এই টুৰ্ণামেণ্টটো ভালেই হ'ব, হ'লে গ্ল'বেল লেভেলত হ'ব লাগে, তেতিয়াহে ইয়াৰ পপুলাৰিটি বাঢ়িব। তো এইটোৱে আছিল ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ।